মহাভাৰত দ্ৰোণৰ পুত্ৰ অশ্বত্থামা এনেকুৱা এজন যোদ্ধা যিয়ে নিজৰ সাহস আৰু বীৰত্বৰ জৰিয়তে সম্পূৰ্ণ মহাভাৰত যুদ্ধৰ জয় কৰা ক্ষমতা কৌৰৱ সৈন্যৰ বাহিনীত এজনতকৈ আন এজন অতি প্ৰভাৱশালী ডাঙৰ বীৰ আছে আৰু পাণ্ডৱ সৈন্যত প্ৰত্যেক দিশতেই কৌৰৱ সৈন্যৰ লগত নিম্ন তথাপিও কৌৰৱ হাৰি গ'ল। মহাভাৰত যুদ্ধৰ পিছত মাত্ৰ 18জন বীৰহে জীৱন্ত। এই 18জনৰ ভিতৰত আছিল দ্ৰোণৰ পুত্ৰ অশ্বত্থামা। সম্পূৰ্ণ যুদ্ধত অশ্বত্থামাক কোনেও হৰাব পৰা নাছিল। তেওঁ আজিও অপৰাজিত আৰু অমৰ হৈ আছে। এইজন বীৰ 64বিধ কলা আৰু 18বিধ বিদ্যাত অতি পাৰ্গত আছিল। অশ্বত্থামাই যুদ্ধৰ নীতি শিক্ষা কেৱল তেওঁৰ পিতৃ দ্ৰোণাচাৰ্যৰ পৰাই নহয়, আনকি তেওঁ ভগৱান পৰশুৰাম, দুৰ্বাসা, ব্যাস, ভীষ্ম, কৃপাচাৰ্য আদি মহাপুৰুষসকলৰ পৰাও শিক্ষা লৈছিল। ইপিনে পাণ্ডৱ পক্ষত বিষ্ণু অৱতাৰ ভগৱান শ্ৰীকৃষ্ণ আছিল। আনফালে কৌৰৱ সেনাত ৰুদ্ৰ অৰ্থাৎ মহাদেৱৰ অৱতাৰ অশ্বত্থামা আছিল। মান্যতা অনুসৰি অশ্বত্থামা ইমানেই সামৰ্থ্য আছিল যে তেওঁ একে সময়তে ৭২,০০০ বীৰৰ লগত যুদ্ধ কৰিব পৰা ক্ষমতাও আছিল।